যুদ্ধত আমাৰ পৰাজয় হৈছে কেনেকৈ হ'ল মই অশ্বত্থামাৰ লগতে যুদ্ধ কৰি থাকোঁতে কৰ্ণই দুৰ্জয় বিক্ৰমে আহি আমাৰ বেহুভেদ কৰি সকলোকে পৰাস্ত কৰিলে। দাদা নকুল সহদেৱ সকলো পলা ধৰ্মৰাজে প্ৰাণীপ্ৰণে চেষ্টা কৰিছিল, কিন্তু তেওঁ চেষ্টা ব্যৰ্থ হ'ল। সেইবাবে চিন্তা নকৰিব ব্যৰ্থ। আপুনি সকল ভালে থাকিলে কৌৰৱে একো কৰিব নোৱাৰে। হ'ব পাৰে, কিন্তু আজি মই ধৰ্মৰাজৰ সন্মুখত কেনেকৈ মুখ দেখুৱাম? কিহেৰে দাদাক মই প্ৰবুদ্ধি? মই যদি কোনো পুত্ৰৰ লগতে ব্যস্ত নাথাকো, সেই কন্যাক প্ৰতিৰোধ কৰিলোহেঁতেন। এদিনৰ পৰাজয় আমাৰ সেনাক হতাশ কৰিব নোৱাৰে না। যদি ধৰ্ম আছে, যদি পাপ পুণ্যৰ বিচাৰ আছে, দুৰ্যোধনৰ শেষ হ'ল উচলি হ'বই হ'ব। কৃষ্ণ, তোমাৰ বাক্যই যে সত্য। মহাৰাজ আহিছে, যোৱা তুমি শুশ্ৰূষাৰে ব্যৱস্থা কৰা।